Hello everyone, মোৰ এটি অন্য ভিডিঅ'লে আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো এটি মাছৰ ৰেচিপি। গৰমৰ দিনত একেবাৰে কম বস্তুৰে আপোনালোকে এই মাছৰ ৰেচিপিটো বনাই খাব পাৰে। আৰু আমাৰ এই মাছৰ ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্ট হৈছে টেঙা মৰা পাত। এইখিনি অলপমান পানী আৰু নিমখত তিয়াই ৰাখিছিলো। এয়া সৰু সৰুকৈ কাটি ললো। পিয়াজ, আদা, নহৰু, জলকীয়া আৰু লগতে আছিল একেবাৰে অকণমান বিলাহী। মাছ ভজা তেলতে মই জিৰা কেটামান দিলো। অলপমান ফুটি অহাৰ পিছতে পিয়াজ আৰু জলকীয়া দি দিলো। পিয়াজ আৰু জলকীয়াখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছতে থেতালিয়াই লোৱা নহৰুখিনি দি দিছো। এইখিনি অলপ ভাজি লৈছিলো আৰু তাৰ লগতে সৰু সৰুকৈ কুটি থোৱা বিলাহীখিনি দি দিছিলো। বিলাহীখিনি অলপমান গলিবৰ কাৰণে ইয়াতে মই হালধি আৰু একেবাৰে অকণমান নিমখ দিছিলো। এইখিনি অলপ সময় ভাজাৰ পিছত ইয়াৰ পৰা তেল বিৰিঙিব লোৱাৰ লগে লগে মই ইয়াতে আমাৰ মেইন ইনগ্ৰেডিয়েন্ট মানে আমাৰ টেঙা মৰা পাতখিনি দি দিলো। এই গৰমৰ দিনকেইটাত আপোনালোকে হয়তো নিশ্চয় টেঙা মৰা খাইছে, কিন্তু কিহৰ লগত বনাইছে বাৰু মোক জনাবচোন। মই কিন্তু প্ৰথমবাৰৰ বাবে টেঙা মৰা শাক মাছৰ লগত বনালো। ইয়া টেঙা মৰাখিনি দি পেলাই অলপমান সময় ভাজি ললো আৰু অলপমান সময় ভজাৰ পিছতে ইয়া দেখিছেনে কোৱান্টিটিটো একেবাৰে কম হৈ যায়। সেই কাৰণে আচলতে নিমখটো শেষত দিব লাগে। এতিয়া এইখিনি অলপমান ভজা হোৱাৰ পিছত যেতিয়া অলপ তেল বিৰিঙিব ধৰিলে তেতিয়া মই ইয়াতে গৰম পানী দিছো। আপোনালোকে হয়তো জানে যে মই হোষ্টেলত থাকো আৰু হোষ্টেল এডিশন খানা হয় এয়া, সেইকাৰণে একেবাৰে সিম্পল। আৰু অলপমান গৰম পানী ইয়াতে দি দিছো। আৰু যিহেতু হোষ্টেলত থাকো এবাৰ খানা বনালে তিনিবাৰ খাওঁ। আপোনালোকৰ মাজতো কোনোবাই তেনেকুৱা কৰে নেকি বাৰু জনাবচোন। এয়া টেঙা মৰা পাত টেঙা হয়তো জানোৱে, কিন্তু তাৰ লগতে মই আৰু অকমান নেমু চেপি দিছো। গৰমৰ দিনত যিমান টেঙা খাব পাৰি সিমান ভাল লাগে নহয়নে। এতিয়া মই সোৱাদ অনুসৰি অলপমান নিমখ দি দিলো। অলপমান লৰাই দি পেলাই এটা উতল আহিবলৈ দিছো আৰু তাৰ পিছতে মই ইয়াতে মাছ কেপিচ দি দিম। আপোনালোকে হোষ্টেলত থকা বিলাকে জনাবচোন, বৰ দিগদাৰ হয় অলপকৈ বনাবলে। সেই কাৰণে বেছিকে বনাই দুবাৰ তিনিবাৰ খাওঁ। এয়া মোৰ মাছৰ আঞ্জা টেঙা মৰাৰ সৈতে একেবাৰে ৰেডি। আৰু এয়া মোৰ দুপৰীয়াৰ সিম্পল এণ্ড টেষ্টি খানা ৰেডি। মাছৰ আঞ্জাৰ লগত আছে জহা চাউলৰ ভাত, তিয়হ আৰু লগতে বি জলকীয়া। এতিয়া মই খাবলৈ লৈছো। টেঙা হৈছে বাট নাইচ। গৰমৰ দিনৰ কাৰণে এনেকৈ খুৱাই ভাল, পেটৰ কাৰণেও ভাল, প্লাছ ইজিও হয় বনাবলৈ। চ' মই এতিয়া খাওঁ লগতে তিয়হ। এয়া আছিল মোৰ ফিডবেক আৰু আপোনালোকেও জনাব ভিডিঅ'টো চাই কেনে পালে। থেংক ইউ ফৰ ৱাচিং। বাই।